আজি ভাই বিৰিয়ানী খাওয়া আনছি ভাই বৰষুণ দিছি নিছে এতিয়া দিতে নামাবা লাগব আৰু অসমৰ নাম্বাৰ 1 চেফ মানে লাইকাৰ আজি তন্দু কি বনে খাব কো খালি বিৰিয়ানী আৰু চলি আতা ৰ বিৰিয়ানী যি বনাম বজাৰ তো কৰিব লাগব এতিয়া বজাৰ কৰিব যাম কত আমি চাৰিলি যাম কিবা খাবি নেকি ৰতে কি খাবি কো মোমো তই কি খাবি মোমো খাবি তো মই বজাৰ কৰিব যাওঁ তোক এটা কাম দিছো গম পাইছে না নাই এতে এটা চৌক হ'ব লাগব কিন্তু একদম বিশাল চৌক হ'ব ডাঙৰ চৌক হ'ব লাগব গম পাইছে না নাই পাৰবি নে নাই তোকে কো অ মজা এনেকে বান্দাৰৰ দৰে কোনি এখন মুখখন লাল কৰি থৈ দিছে ন এই ৰঙা বান্দাৰৰ দৰে আৰু মুখখন লাল কৰি থৈ দিছে তহঁতে কৈছে আজি তো এ কোন এটা তোক কাম দেও তই এতিয়া গেলামাল বস্তুখিনি লৈ আলু পিয়াজ দালি যি আছে লৈ আ যা ইমিডিয়েট দাউৰি যা তো এতিয়া হেলমেটটো পিন্ধি ললো মজাকে দেখাতো নাপাওয়ে এইকাৰণে চশমাযোৰো পিন্ধি ললো এতিয়া যাব লাগে আমি তাড়াতাড়ি চাৰি পইচা নে নাই এইটো আমাৰ একাউণ্টেণ্টে পইচা কিমান উঠছি দেখো আজি এই মুখা পইচা উঠছি বা তই কি মিলাইছে ভাই কিন্তু ডাঙৰ খানা ভাল হ'ব লাগিব খানা কিন্তু তই কি পইচা দেখা পোৱা নাই দাউৰ এৰে এখন যি গাড়ী লৈছে এৰে কিন্তু তেলৰ পইচা তই দিব লাগিব ভাই মোৰ খানাৰ বেৰে পইচা যাব কিন্তু এগুলা কমিটিৰ বেৰে পইচা যাব ভাই মোৰ একদম গাড়ীখন লৈ আহিব এনে কথা হ'ল নেকি হয় নাই গাইজ কচোন এই 50 টকা তেল ভৰি দেখে দাদাই বঢ়িয়াকে খাই দিছে কিন্তু ভাল লাগে এতিয়া আমি ডাইৰেক্ট যাব লাগিব পিছে এতিয়া চাৰিআলি যায় এইফালে দোকানবিলাক খোলাই আছে নে নাই বা গম নাপাওঁ মানে তহঁতক কি ক'ম আৰু কুকৰি আহি পালো ৰ চাৰিআলি মানে দাদাৰ দোকানত বিৰিয়ানীখিনি লৈ লওঁ হেৰি 15টা মান মানুহ খাব পৰাকে কিমান মান লাগব ন বিৰিয়ানী চাউলটো 2 কেজি মান নিলে হ'ব নে দিয়ক আৰু বিৰিয়ানীত এই বিৰিয়ানী চাউলে ব্যৱহাৰ কৰিব লাগিব পোলাও নহ'ব খিচাৰিও নহ'ব এতিয়া আজিৰ একাউণ্টেণ্টটো তই পইচাটো তই দি ভাই যি আছে ফাৰ্ষ্ট আইটেম আমাৰ বিৰিয়ানী চাউল দীঘল বিৰিয়ানী চাউল পাই গেল ফাৰ্ষ্ট আইটেম কিন্তু মেইন কেছটো কি হ'ল জানানে আজি হোলী না বহুত দেখা পাইছে তহঁতে কিন্তু এতিয়া আমাক নেক্সট আইটেম লাগব দৈ নহ'লে বিৰিয়ানীও নহ'ব কিন্তু আৰু মানে আমি আমুলত দৈ নাপলো এতিয়া ইয়াতে চাওঁচোন ইয়াতে মানে আমুল খানে বন্ধ কি ক'ম আৰু আজি হোলী না ভাই কি কৰবি তই কি আজি ঠাণ্ডা লবি নেকি কিবা ইমান বাজেট আছে ভাই পইচা বহুত আছে 3 পেকেট লাগে পুরো লাগ আছে দাদার দোকানত একদম জিন্দাবাদ ভাই আৰু ভাই হোলী দুটা পইচা গোটাই খুচরা পইচা এ ভাই এইটো মানে লছলো ঠিকে কিন্তু দাম বহুতে ভাই 70-75 টকা লৈছে ইটোতে মানে খাম বুলিয়ে লৈছিলো বস্তুখিনি কৈ আছে যি এনেকে খানা খাবি তন্দে হা পারবি কিন্তু তন্দে ভবিষ্যত 75 টকা এইটো আৰু 75 টকা দে খাওয়াই অনা এখানে লালাই খাই আছে 75 টকা লাই খাব লাগিব না লৈছে এইটো কিমান লৈছে 75 টকা এই লেট্ৰা হ'ল ভাল যি আছে এতিয়া আমি ঘৰত যাব লাগে আৰু বিৰিয়ানী খাব লাগে ৰে এ ভাই কিমান খাইবাৰ আৰু এইবাৰ এতে হৈছে নেকি হা চিংৰা খাবি নেকি এদিন থাকিব আৰু ভালকে খাই ল তাই খাই আছে এ দাদা চুম্মা ভিডিঅ' চাই যি নহওক এতে এতিয়া চিংৰাটো লৈ লওঁ যাত্ৰা ফাৰ্ষ্ট আৰু কিবা আছে নেকি কৈ দে চিংৰা ললো এতিয়া আমি খানা যোগাৰ কেইটা নহ'ব মানে প্ৰায় আপোনাৰ 8টা মান বাজিলে তো খানা কেইটা নহ'ব বিৰিয়ানী কেইটা নহ'ব হেৰি 2 নম্বৰ আইটেম মেইন 2 নম্বৰ আইটেম ললো এবাৰ বিৰিয়ানী নহ'কে চিকেন হ'ব নেকি চিকেন নহ'কে বিৰিয়ানী হ'ব নেকি এইটো অন্য হ'ব আৰু ভাই লেগ পিচ লাগিব লেগ পিচ নহ'কে বিৰিয়ানী নহ'ব দাদাক কৰ দাদা লেগ পিচ হওঁকে বিৰিয়ানী একদম বিৰিয়ানী ষ্টাইলত কাটি দিলি হ'ল আমাক আমাৰ ঘৰত চেণ্ডেল চাই আৰু বিৰিয়ানী বনাম বুলি এনছো তো আৰু ধৈ কি খাইছে তাত বিৰিয়ানী আনি আছে আৰু এই দেখাবচোন এই তাতে হ'ব আমাৰ বিৰিয়ানী না আমাৰ বাচ্চা বাৰ্থডে হ'ব আৰু আমাৰ মায়ে আৰু এইফালে আমাক হেল্প কৰি আছে কান্দি কি অৱস্থা অৱস্থা নাই একো নাই তোক অলপমান বিৰিয়ানী দিম টেনচন নকৰি কান্দি কি আছ তই বিৰিয়ানী দিব লাগিব আৰু এইফালে বিৰিয়ানীৰ কণী আৰু এইফালে বিৰিয়ানীৰ গোটা মছলা আৰু এইগিলাখান ৰেডি পুৰো আৰু বিৰিয়ানী বনোৱাৰ কাৰণে এই বিৰিয়ানী চাউল আনিছিলো যে চাৰিআলিৰ বেৰে এতিয়া এই এতে দিব লাগিব
আৰু আজি তন্দকে অসমৰ নাম্বাৰ 1 চেফ লাইকাৰে তন্দক আজি বিৰিয়ানী একদম পুরো A to Z দেখাম ফার্স্টতে আধা ঘন্টা তো চাউলটো আমি কে থৈ দিব লাগিব মানে আমাৰ ইগিটা মহিলা পাৰ্টিও কিন্তু হেল্প কৰিছে হাই এৰাই নাখাই বলে আৰু এৰাই লাজ কৰি আছে কে আপনি লাজ কৰিছে ভগৱান মূল্যকে আৰু এই তোক যি চৌক বনাব দিছিলে ইটো চৌক বনাইছে নে কি বনছি ইটো চৌক আছে নেকি তো কচোন আৰু চলি ইয়াত জুইটো ধৰা বিৰিয়ানীটোৰ নাম কি ৰাখিম কি সিং সাংসুং বিরিয়ানি আর বিরিয়ানি বনাতে ফার্স্টতে আমি এই বিরিস্তা বলি এটা বস্তু আছে মানে পিয়াজ খিনি বঢ়িয়াকে কৰক কৰিকে ভাজি ল'ব লাগে আৰু যা এক মুঠ ললো জম ভাত এই যা জি আছে বটলটো আৰু তই সমান হৈছে দেখোন পাছে না আৰু গেছি না এ নিগেলে নেকি আৰু কিছু এটা মাংস আছে 3 কেজি মাংস আছে 3 কেজি মাংসৰ বিৰিয়ানি হ'ব দে আৰু এতে আছে দৈ ঐ তন্দৰ খাও লাগছি নে নাই লাগছি আৰু এতে এনেকে দৈ দিব লাগিব আৰু দৈ দিলো এবাৰ আহিব মছলা এবাৰ জিৰা দিলো চলি হাত দিলো গৰম মছলা দিলো আৰু এই ইংগ্ৰেডি তেন যে বেৰিস্তা ভাজিছিলো বঢ়িয়াকে যা জি আছে কি ক'ব লাগিব এইটো বঢ়িয়াকে মুঠি ল'ব লাগিব খানব লাগিব এইটো তো বৰ ফাল্টু মানুহে তো বজাৰ কৰিব গেলি ইয়াতে খানা মই আকলাই বনব লগা হৈছে এইটো বহে দিছো বঢ়িয়াকে ইতেন গোটা মছলাখিনি যা বাদ চোৱা অসমৰ নাম্বাৰ 1 চেফৰ কাৰণে অসমৰ নাম্বাৰ 1 শ্বেয়াৰ হ'ব লাগিব হয় নে নাই দে আন আমালে লৈ বেগ ইটাক লাগি তো বিৰিয়ানী দেখা পালি কেনেকুৱা ভাল হ'ব লাগছি না মোৰ জিভেৰ পৰা পানী চানো পৰি আছে আৰু এই বিৰিয়ানী চাউলখিনি যি ভিজে থৈ দিছিলো বঢ়িয়াকে ইতেন হৈ নহ'লে এতে পুরো একদম ঘি চি দি কিনে পানীটো ৰেডি কৰি লৈছো এই বস্তুটো যাব এই চাউলটো এতিয়া হাফ বইল হৈছে ইতেন আমি এইটো লেয়াৰ কৰিব লাগিব আমাৰ ইতেন দাম লগাব লাগিব গোটাখিনি ৰেডি হৈ গৈছে কেনে দেখা আছে বঢ়িয়া ইকে চিকে দি ৱেট চেট দি ইতেন আমি এইটো দাম লগাই দিছো ভাল হ'ব নাম্বাৰ 1 চেফে আজি যদি খবা নৰে ভালকে কি আৰু নাম্বাৰ 1 চেফ হ'ল নাই আৰু ইতে বহিছিলো আৰু বৰষুণ দিবা ধৰিলাকে বৰবাদ খানা খাৱাৰ দিনে আৰু বৰষুণটো দিবা পাৰিলাক নে আজি ভাই বিৰিয়ানী খাৱা আন হৈছে দে আৰু কি ডেঞ্জাৰ টেন্ট বনাইছো বে পাৰিম আমি এই ঘোঁৰা দিছো কেৰাম খেলা আমৰে ধৰ বহুত খানা খালো কিন্তু এই কেম্প পাতি ভাই বৰষুণ দিছে এতিয়া আৰু বেডমিণ্টনৰ পোষ্ট লগাই দিয়া আৰু যি আছে তহঁতে মানে ভাবছে নেকি অসমৰ নাম্বাৰ 1 চেফ এনে হ'ব পাৰিবি এইগিলা বেডমিণ্টনৰ ভাঙি এইগিলা চচনি দি চব বনাব লাগিব এইগিলা খোৱাব লাগিব না মানুহ আৰু বিৰিয়ানী আমাৰ হ'ব আছে আমাৰ পংকজ দা পংকজ দা কিয় কবি নেকি মানে আজি বিৰিয়ানী কি ইমান ধুনীয়া বনাইছি নাই একদম বঢ়িয়া ভাল লাগিছে বিৰিয়ানী ইমান সেক্সি হেৰি বনাইছে ধুনীয়া বনাইছে ভাল লাগে হেপী হলি মৰা এটা মাৰা বিৰিয়ানী আছে দাম বিৰিয়ানী হৈছে এতিয়া নামাব লাগিব বিৰিয়ানী আনবক্সিং আৰু আমাৰ মাই বিৰিয়ানী কিন্তু খাই চবে বহি গৈছে আৰু এইফালে আমাৰ ৰাইতে আৰু এইবাৰ আৰু আন্দা হৈছে বইল কণী তোৰ ভাগ্যত আছে ভাই আধা চিঙি হেলিও আছে খান্দি লাগছি নে এনে কৈছে আৰু এই হ'ব লেগ পিচ আৰু এতিয়া আমাৰ থৌগকে খাব লগা হ'ল আৰু ভিডিঅ'টো যদি নাও মোৰ টিকুট পিন্ধিও ভাল লাগছি তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিবি আৰু এতিয়া মই যাওঁ তহঁতক লগ পাম নেক্সট শ্বৰ্টত বাই বাই